রাখো। মালদাৰৰ পুতে তহঁতৰ পকেটৰ গৰম আমাৰ ইজ্জতৰ ফ্ৰিজত বৰফ হৈ থাকে গম পালা নাই গোটেই কামবোৰ এটা ট্ৰাই কৰোঁ নাম ৰাখক পুলিচক এটা কমপ্লেইন দি দিওঁ নেকি সেই মোৰ ল'ৰাৰ কথা তুলিছে তাৰ হাতখনটো মোক লাগিব তোৰ কাম নাই গৰমটো আকৌ তাৰেই বেছি কিমান বেয়াকৈ মাৰিছে আমাৰ গাড়ীতে খুলিব আৰু আমাৰ মানুহকে মাৰিব টকা আছে কাৰণে কি সঁচা ৰাজা আৰু টকা নাই কাৰণে আমি ঘূৰি জোতা আমি ধনী হৈ আমি দেখুৱাব পাৰোঁ লাগে নেকি প্ৰমাণ সিহঁতক মই মোৰ ল'ৰাক মই হস্পিটেললৈ পঠিয়াইছোঁ লোক কলৈ পঠিয়াব লাগে গেলা নৰ্দমা নে ডাইৰেক্ট চিতা দুইটা জাগাত তোৰ কাৰণে বুকিং কৰি ৰাখিছোঁ এডভান্স কলৈ যাবি তই নিজে ঠিক কৰ ঠিকনা লিখাৰ দায়িত্ব মোৰ তোৰ দৰে আলহীক গেটআপ কৰাৰ এটা নতুন ষ্টাইল আছে চাবি নেকি
হাজৰিকা একেবাৰে দেখোন দৌৰি আহিছে আমাক লগ পাবলৈ কিন্তু সিদিনা আপোনাক যে আমি লগ পাবলৈ গৈছিলোঁ মোহনীয়া কুকুৰৰ ভোক ভোকনি শুনি মই ভয় খোৱা বিধৰ মানুহ নহয় বেজবৰুৱা আৰু কোনো কাৰণতে মই টেণ্ডাৰ উইথড্ৰ নকৰোঁ আৰু আপোনাৰ লগত পাৰ্টনাৰশ্বিপত বিজনেছ ইমানো বেয়া দিন পৰা নাই আৰু আমাৰ লগত বিজনেছ কৰিব খুজিলে আপুনি নিৰ্মল হাজৰিকা হ'ব লাগিব তেখেতৰ আমাৰ টকা থাকিব লাগিব বিজনেছ চিষ্টেম কৰিবলৈ কেপাচিটি থাকিব লাগিব আৰু ইণ্টেলিজেঞ্চ ডেফিনেটলি থাকিব লাগিব এণ্ড অফক'ৰ্ছ দিগন্তৰ দৰে এজন কেপেবল ইঞ্জিনিয়াৰ জোৱান থাকিব লাগিব মোৰ ইয়াত কুকুৰে খোৱা বিস্কুটো নাই আপোনালোকক আপ্যায়ন কৰিবলৈ এতিয়া আপোনালোক যাব পাৰে আৰু আজি সেই কুকুৰৰে ভোক ভোকনি শুনিবলৈ শহুৰ জোৱাই দুয়ো দৌৰি আহিল তাকো এনেকুৱা ঠাইলৈ আহিছে য'ত কুকুৰে কামুৰিলেও ইনজেকশ্যন বিচাৰি পাবলৈ নাই মোৰ ছোৱালীজনী ক'ত কৰি দিয়া নামিকা ক'ত আছে চাওক আপোনাৰ শত্ৰুতা আমাৰ লগত মোৰ ছোৱালীজনীক কিয় ভিক্টিম কৰিছে ভালে ভালে কওঁ নামিকা ক'ত আছে নহ'লে কিন্তু ইঞ্জিনিয়াৰ জোৱান ইঞ্জিন চালু ৰাখিবলৈ যদি মন আছে ইমান বেছি ধন এৰিবি বিশ্বাস কৰক হাজৰিকা দেৱ আমি আপোনাৰ ছোৱালীক কিডনেপ কৰা নাই আৰু আমাৰ দৰে বেপাৰীৰ কথাত কিমানখিনি বিশ্বাস কৰিব লাগে বা নালাগে সেয়াটো আপুনি খুব ভালকৈ জানে হেভ এ নাইচ ডে হাজৰিকা এইবোৰ আৰু কি খবৰ ছোৱালী আজি হেৰাইছে কাইলৈ উভতি আহিব কিন্তু মোৰ যি হেৰাল সেইবোৰ আৰু কেতিয়াও উভতি নাহে তহঁতে ইয়াক যি ধৰণৰ মানুহ হিচাপে লগ পাইছ সি আচলতে তেনেকুৱা মানুহ নাছিল তহঁতৰ ষ্টেণ্ডলৈ অহাৰ আগেয়ে আমি বেলেগ ষ্টেণ্ডত আছিলোঁ অপেন মাৰ্কেটত যি বিশ্বকৰ্মা পূজা হয় তাৰ কাষতে আছে আমাৰ ষ্টেণ্ডটো সেই পূজাখনৰ